আর যদি যোনটো লাডাখৰ কথা কৈ আছে, লাডাখ কোনো ইমানখিনি কিবা ইম্পৰ্টেণ্ট নাছিলে, কিন্তু আজি তথাপি লাডাখক ইউনিয়ন টেৰিটৰি ঘোষণা কৰিলে আমাৰ যোনটো বড়োলেণ্ডৰ কাৰণে যোনটো লাগি আছে, সেইটো আমাৰ যোৱা 1929 যোনটো কথা কওঁ আমি, যেতিয়া সময়ে যি মেমৰেণ্ডাম দিছে, আজি 90 বছৰ আজি আৰু ভাৰতে যোনটো স্বাধীনতা হৈছে, আজি 73 বছৰ হ'ব গৈ আছে। কিন্তু 73 বছৰ হোৱাৰ পাছত বড়োলেণ্ড মুভমেণ্ট যোনটো এইটো ষ্টেণ্ডিং ডিমাণ্ড, এইটো আজিলৈকে ভাৰত চৰকাৰে হাতত লোৱা নাই। তাৰ কাৰণে আমি আজিৰ পৰা আজি যোনটো 28 আগষ্ট 28 পৰা আজি আৰু পুনৰবাৰ আমি এই মুভমেণ্টটো আজি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকৰ মূল ডিমাণ্ড কি? ডিমাণ্ড কি হ'ব? আমাৰ ডিমাণ্ড হয় ছেপাৰেট ষ্টেট বড়োলেণ্ড। যেতিয়ালৈকে ছেপাৰেট ষ্টেট বড়োলেণ্ড নহয়, আমি শৰীৰৰ শেষ বিন্দু টেষ্ট থকালৈকে আমি বড়োলেণ্ডৰ কাৰণে আমি লাগি থাকিম, লাগিলে আমি মৰি যাম। যেতিয়ালৈকে বড়োলেণ্ড চলিউশ্যন হয়, আমি বড়োলেণ্ডৰ কাৰণে আমি